নমস্কাৰ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ ওলাইছোঁ আপোনালোকক। গুজৰাটত দুষ্ট চক্ৰৰ কবলৰ পৰা উদ্ধাৰ এগৰাকী শিশুসহ 8 গৰাকী অসমৰ যুৱক যুৱতী। কাম দিয়াৰ প্ৰলোভনেৰে গুজৰাটলৈ লৈ গৈছিল যুৱক যুৱতী কেইগৰাকীক। তামুলপুৰ জিলাৰ বৰকাজুলি, চাহেবটোপা, ভাংবাৰী, বাঁহবাৰী আদি বিভিন্ন স্থানৰ পৰা কামৰ প্ৰলোভনেৰে মঞ্জনা ৰাজবংশী নামৰ এগৰাকী মহিলাই লৈ গৈছিল গুজৰাটলৈ। গুজৰাটৰ পৰা আৰক্ষীৰ সহযোগত SSBয়ে উদ্ধাৰ কৰিলে 8 গৰাকী লোকক। ৰেল যোগে গুৱাহাটী অনাৰ পিছত পোনে পোনে এইসকলক লৈ অনা হ'ল তামুলপুৰ জিলাৰ কুমাৰিকাটা আৰক্ষী চকীলৈ। এই মুহূৰ্তত মই এই গুৰুত্বপূৰ্ণ খবৰটি আপোনালোকক দিবলৈ ওলাইছোঁ। উদ্ধাৰ কৰা যুৱতীৰ ভাষ্য অনুসৰি দীৰ্ঘদিনে কাম কৰাৰ অন্তত দৰমহা নিদিয়াত মালিক পক্ষৰ পৰা জানিব বিচৰাত মঞ্জনা নামৰ মহিলাগৰাকীয়ে তেওঁলোকৰ দৰমহা লৈ যোৱা বুলি উল্লেখ কৰাৰ পিছতে হোৱা দোৱা লাগে এইসকল লোকৰ। মঞ্জনা ৰাজবংশী নামৰ মহিলাগৰাকীয়ে এইসকল লোকক কামৰ প্ৰলোভনেৰে ফুচলাই নি গুজৰাটৰ জয়ন্তা নামৰ এগৰাকী মহিলাৰ হাতত গতাই দিছিল যদিও জয়ন্তায়ো কিছুদিনৰ পিছত সেই স্থান এৰি পলায়ন কৰে। এই গুৰুত্বপূৰ্ণ খবৰটো আপোনালোকক মই দিবলৈ ওলাইছোঁ। আজি কুমাৰিকাটা আৰক্ষী চকীলৈ অনাৰ পিছত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাঞ্জল বৰুৱাই আৰম্ভ কৰিছে তদন্ত। উল্লেখ যে তামুলপুৰৰ ভাৰত ভূটান সীমান্তত প্ৰায়ে সংঘটিত হৈ আহিছে মানৱ সৰবৰাহৰ দৰে এনেবোৰ ঘটনা। দৰিদ্ৰতা আৰু আৰ্থিক দৈন্যতাৰ সুযোগ লৈ দুষ্ট চক্ৰই চলাই গৈছে মানৱ সৰবৰাহৰ দৰে এই দুৰ্ভাগ্যজনক ঘটনাবিলাক। কাম দিয়াৰ প্ৰলোভনেৰে দুষ্ট চক্ৰই চলাই গৈছে মানৱ সৰবৰাহৰ দৰে ঘটনা। পূৰ্বেও আৰক্ষীয়ে উদ্ধাৰ কৰিছে এনে বহু যুৱক যুৱতী আৰু মহিলাসকলক। মাহে 9,000 কৰি দিব বুলি কৈছে। হয়, তাতে কিছু মানে দিয়া নাই আৰু পইচা খুজিছোঁ আমি। ঘৰত প্ৰথম পইচাৰ দৰকাৰ হৈছে। পঞ্জনক কৈছোঁ মানে খুজছোঁ সেই দিম 15 তাৰিখ দিম 10 তাৰিখ দিম এনেকৈ মানে নেদে সেই পইচা। আৰু এনেকুৱা কৰি কৰি আৰু 15 দিনৰ কথা কৈ কিনি সেই ঘৰত আহিছিল। 2 মাহ হৈ গৈছে মানে ঘৰত যাওঁ নাই। আমাৰ হেল্পৰ কাৰণে আনছি। আমি মানে তাতে মজবুৰি আছিলোঁ আৰু আমাৰ তাতে চিনা জানা নাই কাৰো মানে বেলেগ দেশৰ বেলেগ মানুহ হয়। সেইকাৰণে আমি মানে SSBহঁতৰ হেল্প খুজিছোঁ আৰু আমি জনাইছোঁ মানে ফেমিলিক কৈছোঁ মই ফেমিলি মানে জনাইছোঁ আৰু সিহঁতক নকৰে নাচে ৰ গুজৰাট এই কি কয় বিৰিয়া হয় জাগাৰ নামটো আৰু কোম্পানীৰ নামটো সোনিয়া কোম্পানী। 3-4 মাহ মাছৰ কণ্ট্ৰেক্ট মাছৰ বহুত জনে আছিলে এনতে নিজে নিজে গৈছে। পিছত আমি অকলে তাতে আছিলোঁ। পিছত আমাক পইচা পাতি খেলি মেলি কৰি আছিলোঁ। নাই এইবিলাক তাতো মানে মঞ্জনাই গৈছে। তাৰ লাভাৰটো তাতে চেঞ্জ কৰি আহিবি মোৰ ঘৰত মানে হাল্লা নকৰিবি সেইখিনি এনেকৈ গৈছিল। আমাৰ কণ্টেক্ট নি হয় মঞ্জনা। মঞ্জনা ক'ত ঘৰ? মঞ্জনাৰ ঘৰ